উঠি গ'লো তলত বহি থাকিলে অলপ কোৱা তো বহুত দিন কৈয়ে আছোঁ শুনিবলৈ সুযোগ পোৱা নাই তো আজি অলপ শুনাৰ কাৰণে পৰিৱেশ পাইছিলোঁ এতিয়া মোক ক'বলৈ দিলে তো মানে মোৰ কথাটো অলপ মিক্স হৈছে আজি আমাৰ পাৰ্টিৰ ইয়াত নেতৃবৃন্দ আছে মেক্সিমাম যুৱ নেতাই হয় আমাৰ ইএম আছে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আগত তেখেতে শিক্ষকো আছিলে আমাৰ ইএম আছে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া তেখেতো শিক্ষক আছিল আমাৰ এমএলএ আছে লৰেট চিছলাৰী ডাঙৰীয়া এজন যুৱ নেতা আছিলে দীৰ্ঘকালীন সংগঠনত কাম কৰিছিলে আৰু আমাৰ সোমনাথ নাৰ্জাৰীও বহুত বছৰ আমাৰ যুৱ নেতা হিচাপে কাম কৰিছে আৰু আমাৰ মাধৱ চেত্ৰী ডাঙৰীয়া শিক্ষকো আছিলে যুৱ নেতাও আছিলে আৰু ইফালে আমাৰ জয় মুছাহাৰী ডাঙৰীয়া তেখেতো ইউথৰে প্ৰেছিডেণ্ট আছিলে আৰু উপস্থিত আমাৰ সকলো বন্ধুবিলাক যুৱ নেতাই আছিলে তো আজিৰ আজকে শাম যুৱা কে নাম মানে এনেকা হৈছে মানে দিনটো তো মই উত্তমক ধন্যবাদ দিছোঁ ভাল গান এটা গাইছে আৰু পিছত এটা গান গালে ভাল হ'ব একচুৱেলি এই ছাবজেক্টটো বহুত বছৰৰ ধৰি মোৰ ছাবজেক্ট আছিলে যুৱসকল ষ্টুডেণ্টসকলৰ লগতে প্ৰায় বহুত বছৰ সময় কটালোঁ আৰু যেতিয়া ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ তো মেক্সিমাম ব্ৰেইনত 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা ষ্টুডেণ্ট আৰু ইউথৰ কথা জেনেৰেশ্যন কথাই চিন্তা কৰি থকা আছিলোঁ আৰু সেইকাৰণে এইটো মোৰ এটা পুৰণি ছাবজেক্ট আৰু মোৰ লগত সদায় গাত লাগি থকা এটা ছাবজেক্ট তো মই আয়োজক আমাৰ খমদন দৈমাৰী ডাঙৰীয়া আৰু যিখিনি সকলো আমাৰ যুৱসকলৰ পৰা দায়িত্ব লৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আহক নাহক এনেকুৱা প্ৰগ্ৰামবিলাক 3 মাহৰ মূৰে মূৰে এবাৰ হৈ থাকিলে ভাল হয় খালি এইটো অপেন হ'ব লাগে আৰু এটা শ্বেয়াৰিং আৰু ডিছকাশ্যনৰ এটা স্কোপ থাকিব লাগে শ্বেয়াৰিং কৰাৰ কাৰণে এটা স্কোপ থাকিব লাগে আৰু এই কালচাৰটো আমাৰ UPPL দলৰ পৰা আৰম্ভ কৰাটো ভাল ইয়াত দুজনমান পেনেলিষ্ট ল'ব লাগে যিসকলে কথাবিলাক কিছুমান কনফিউজনবিলাক দূৰ কৰিব পাৰে তেনেকুৱা কিছুমান পেনেলিষ্ট ল'ব লাগে আৰু অলপ আগতে আমাৰ ভাষণ ৰাখি গ'ল ৰাজু নাৰ্জাৰী ডাঙৰীয়া তেখেতো ৰিজনেল হওক নেশ্যনেল হওক বিভিন্ন লেভেলত এনেকুৱা ইউথ প্ৰগ্ৰামবিলাক এটেণ্ড কৰে আমাৰ মাজতে বহুত যুৱ নেতা আছে যিসকলে তেনেকুৱা ইউথ প্ৰগ্ৰামবিলাক নেশ্যনেল লেভেলত বা কিছুমানে কেতিয়াবা ইণ্টাৰনেশ্যনেল লেভেলতো এটেণ্ড কৰে এতিয়া কথা হৈছে আমি এটা দলৰ লগত জড়িত হৈ আছোঁ আদাৰৱাইজ মেক্সিমাম ইয়াত থকাবিলাক যুৱ হয় 40 বছৰৰ তলত তো মানুহ এজনে যিকি নহওক কাম কৰিব পাৰে এইটো তাৰ চইচ হয় যি কামে নকৰোঁ কিয় আমি মানুহ হিচাপে প্ৰথমতে নিজৰ পৰিচয় আৰু মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটোৱে সবচে ডাঙৰ এটা আমাৰ কাম তো আমাৰ জীৱনটো আমি এবাৰৰ কাৰণে পাইছোঁ দ্বিতীয়বাৰ আমি জীৱন পাম বুলি কোনো ভাবিব নালাগে এই কাৰণে যি কৰিব লাগে এইটো জনমতে কৰিব লাগে আৰু ইচ্ছা কৰিলে সি বহুত কাম কৰিব পাৰে যদি ইচ্ছা নকৰে সি একো কৰিব নোৱাৰে তো সেইকাৰণে এবাৰে জন্ম পাইছোঁ ঈশ্বৰে আল্লাই কি কাৰণত পঠাইছে আমি অলপমান চেষ্টা কৰিব লাগে জানিবৰ কাৰণে যে মোক এই পৃথিৱীত ঈশ্বৰে আল্লাই মোক কিয় জন্ম দিছে উদ্দেশ্যটো কি মোক জন্ম দিয়াৰ কিবাটো কাৰণ থাকিব মোৰ বহুত দুখীয়া ঘৰৰ ল'ৰা হয় মই মহাজনৰ ল'ৰা হয় মোৰ মা দেউতা বহুত মদ খায় মোৰ মা দেউতা বহুত ভাল মোৰ পৰিয়াল বহুত ভাল মোৰ পৰিয়াল বহুত বেয়া এনি সিচুৱেশ্যন
but behind that there must be some reason. ইয়াৰ ভিতৰত কিবা এটা ৰিজন আছে। এই কাৰণটো কি? ঈশ্বৰে মোক কিয় পঠাইছে? এই কথাটো যদি কোনোবাই ওলাব পাৰে, ভাবি ল'ব পাৰে, তেতিয়া মানে ইয়াৰ জীৱনটো খুব ভালকৈ চলি যাব। আৰু বহুত সময়ত আমি চেষ্টা নকৰোঁ যে আমাক ঈশ্বৰে কিয় জন্ম দিছে। মই মানুহ হিচাপে কিয় জন্ম পাইছোঁ? মইতো এনিমেল হিচাপেও জন্ম পাব পাৰিলো হয়, পকা পিঁপৰা হৈও জন্ম পাব পাৰিলো হয়, কিন্তু মোক মানুহ হিচাপে কিয় জন্ম দিছে? পৃথিৱীত মানুহকে সবচে শ্ৰেষ্ঠ জীৱ বুলি কৈছে। সবচে শ্ৰেষ্ঠ জীৱটো হ'ল মানুহ। আৰু পৃথিৱীত 3টা এনিমেল আছে যাক ছ'চিয়েল এনিমেল বুলি কয়। যোনে ছায়েন্সত পঢ়িছে জানে, জুলজি পঢ়িছে। 3টা এনিমেল আছে, এইটো ছ'চিয়েল এনিমেল। কিন্তু 2টাটো আমি এনিমেল বুলি ধৰিব নোৱাৰোঁ। মানুহটো হ'ল আমি এনিমেল বুলি ধৰিব পাৰোঁ বা মানুহ। কিন্তু এটা হ'ল বি, যিটো আমি মৌ বুলি কওঁ, হানি, সেইটোও ছ'চিয়েল এনিমেল। ইহঁতৰ নিজৰ চব ষ্ট্ৰাকচাৰ আছে, ৰাণী আছে, ইহঁতৰ গাৰ্ড আছে, নাৰ্ছ আছে, চব আছে ইহঁতৰ। আৰু এটা হ'ল এণ্ট, যিটো পিঁপৰা বুলি কয়, পিপৰা বুলি কয়, মাছৰুম। ইহঁতক ছ'চিয়েল এনিমেল বুলি কয়। ইহঁতৰ চব নিজা ঘৰ বনাব পৰা মানুহ আছে, চব আছে, ইঞ্জিনিয়াৰ আছে, চকীদাৰ আছে, ডক্টৰ আছে, ছ'চিয়েল এনিমেল। তো আমিও ছ'চিয়েল এনিমেল। তো ছ'চিয়েল এনিমেল হিচাপে আমি মানুহ হিচাপে যে জীয়াই আছোঁ, এই মানুহ হিচাপে আমি কিয় জীয়াই আছোঁ, এই কথাৰ উদ্দেশ্যটো যদি কোনোবাই যদি ভালকৈ বুজি পাৰে বা বুজিবলৈ চেষ্টা কৰে, তেতিয়া তোমাৰ জীৱনটো, মোৰ জীৱনটো চলাই নিয়াত খুব মানে সহজ হয়। আৰু এইটো কোনে শিকাব? আমাৰ টেক্সট বুকতো আমি পঢ়া নাই। আমি কোনোবা ডিগ্ৰী পঢ়িলোঁ, কোনোবা MA পঢ়িলোঁ, কোনোবা PhD কৰিলোঁ। তো আমাৰ মানৱ জীৱনৰ উদ্দেশ্যটো কি? এই কথাটো, ইয়াৰ ডিফিনিশ্যনটো আমি নিজে নিজে বনাই লৈছোঁ, বুজিছেনে? কিন্তু চিৰিয়াছলি কোনো ভাবা নাই। মই নৰেশ্বৰ বুলি কোৱা মানুহটোনো পৃথিৱীত নহ'লেও হ'লহেঁতেন। মোক কিয় দায়িত্ব দিছে? কি দায়িত্ব দিছে মোক? মদ খাবলৈ দিছে, মাৰামাৰি কৰিবলৈ দিছে, ভাত খাবলৈ দিছে, মাংস খাবলৈ দিছে, চুৰ কৰিবলৈ দিছে, ডকাইত কৰিবলৈ দিছে, সমাজৰ নেতৃত্ব দিবলৈ দিছে, UPPL হ'বলৈ দিছে, BPF দিবলৈ দিছে, কংগ্ৰেছ হ'বলৈ দিছে। কিয় জন্ম দিছে মোক? কিবাটো এটা কাৰণ আছে। তো এই কাৰণটো ওলাব লাগিলে আমি অলপ অধ্যয়ন কৰিব লাগিব। কি অধ্যয়ন? যদি হিন্দু হয়, গীতা, স্বামী বিবেকানন্দৰ কিতাপবিলাক, বিভিন্ন কিতাপবিলাক পঢ়িলে অলপ দৰ্শনটো গম পাব। যদি খ্ৰীষ্টান হয়, বাইবেলটো পঢ়িলে গম পাব। যদি ইছলাম হয়, কোৰাণটো পঢ়িলে গম পাব। বিভিন্ন ধৰ্ম গ্ৰন্থবিলাকত ইয়াৰ এটা বৰ্ণনা কৰা আছে। আৰু এই কিতাপটো অকল পঢ়িলেই নহ'ব, ইয়াৰ ভিতৰত কি আছে এই কথাটো বুজিবলৈ চেষ্টা কৰিব লাগিব। তো এতিয়া আমাৰ মানৱ জীৱনটোৱে হ'ল শ্ৰেষ্ঠ জীৱ বুলি কৈছে। আমাৰ নিচিনাকৈ বেলেগে ভাবিব নোৱাৰে, মানে এনিমেলবিলাকে। ইহঁতৰো মগজ আছে, ছাৰ্ভাইভেলৰ কাৰণে যিখিনি লাগে এইখিনি ভাবিব পাৰে। কিন্তু আমি নট অনলি ছাৰ্ভাইভেল, আমি বেলেগকো ধ্বংস কৰিব পাৰোঁ আৰু বহুত হাজাৰ বছৰলৈকে আমি চিন্তা কৰিব পাৰোঁ, যিটো নেকি বেলেগ এনিমেলে নোৱাৰে। কিন্তু বেলেগ এনিমেলক কি দিছে? এটা নেচাৰেল পাৱাৰ দিছে। ইহঁতে যদি বহুত বৰষুণ আহিব, ইহঁতে গম পায়। বহুত ৰ'দ দিব, ইহঁতে গম পায়। ধুমুহা আহিব, এইটো গম পায়। বহুত যদি বৰষুণ দিব, গৰুৱে চিঞৰি থাকে গোহালিত থাকি, বহুত চিঞৰি থাকিলে আমি জানো যে বৰষুণ আহিব। এনেকুৱা বহুত ফেঁচা কান্দিলে কি হয়, খিয়াল কান্দিলে কি হয়, এইটো আমাৰ আগৰ মানুহবিলাকে চবেই বুজি পায়। আমাৰটো কি? আমি আৰু বহুত কথাবিলাক প্ৰেডিক্ট কৰিব পাৰোঁ, চিন্তা কৰিব পাৰোঁ। মানুহক এই কেপাচিটিটো দিছে। এতিয়া কথা হৈছে, আজিৰ তাৰিখত আমি, পৃথিৱীটো বহুত ডাঙৰ হয়, ভাৰতবৰ্ষ ইয়াৰ ভিতৰত আছে, অসম 78,000 স্কুৱেৰ কিলোমিটাৰ, ইয়াত 3.5 কোটি মানুহ আছে। আৰু আমি বিটিআৰ অঞ্চলত আছোঁ, য'ত 35 লাখ জনসাধাৰণ আছে। এই 35 লাখ জনসাধাৰণৰ ভিতৰত আমাৰ কিছুমান জনগোষ্ঠী আছে। এই জনগোষ্ঠীবিলাকৰ ইয়াত কেতিয়াৰ পৰা আছে কোনো দিন তাৰিখ নাই। আমাৰ ইয়াৰ কোনো দিন তাৰিখ নাই। অমুকে কেতিয়া আহিছিলে, তমুকে কেতিয়া আহিছিলে, কাৰো ডেট নাই। মানে ৰাভা কেতিয়া আহিছিল, বড়ো কেতিয়া আহিছিল, আদিবাসী কেতিয়া আহিছিল। কিন্তু আমি এটা আন্দাজ কৰোঁ যে অমুকে অমুক চনত আহিছে, অমুকে অমুক চনত আহিছে, এনেকুৱা। বা কিছুমান তেখেতসকলৰ ঘৰৰ মানুহ জানিব পাৰে।
তো এতিয়া আমি সব লগ লাগি এটা পৰিয়াল বনাই ললো ইয়াতে এনেইতো নৰ্মেল মোৰ পৰিয়ালটো মোৰ নিজৰ ৱাইফ আছে দুটা চিলড্ৰেন আছে মোৰ বাইদেউ আছে দাদা নাই এইবিলাক মোৰ এটা পৰিয়াল আদাৰৱাইজ আমি এটা পৰিয়াল হৈ গলো বুজিছেনে 35 লাখ জনসাধাৰণৰ পৰিয়াল এতিয়া এই 32 লাখ জনসাধাৰণৰ যে এটা পৰিয়াল ইটো আমি পৰিয়াল বুলি কেতিয়া ধৰিম মই বড়ো হিচাপে আছো ৰাজবংশী হিচাপে আছে গোৰ্খা হিচাপে আছে বঙালী হিচাপে আছে নিজে আছে স্বাধীনতাৰ আগতো আছিল পিছতো আছে তো আমি অকলে থকাৰ যেটো কো এক্সিষ্ট কৰি আছো ইয়াত আমাৰ কিবা অসুবিধা হৈছে নেকি নৰমেলি একো হোৱা নাই কিন্তু ইয়াত সময়ে আমাৰ কিছুমান অসুবিধা হয় আৰু সেই অসুবিধাবিলাক সেই সংঘাতবিলাক আমাক কবাত নহয় কবাত ক্ষতি কৰে যেনেকৈ 2008ত মুছলিম বড়ো সংঘাত হৈছে বহুত ঘৰ জ্বলি গল ইয়াৰ আগত সান্থালী আদিবাসী বড়ো সংঘাত হল বহুত মানুহ মৰি গল ঘৰ জ্বলি গল 2012ত সংঘাত হল বহুত ঘৰ জ্বলি গল বহুত মানুহ মৰি গল হা তেনেকা মাজে বহুত কিবা হৈছে আৰু ৰাজনীতিটো দুভাগ হৈ গল বড়ো অবড়ো ৰাজনীতি কৰি হীৰা খৰণীয়া জিকি গল বড়ো বিলাকে ভাবিলে তোমালোকে অবড়ো কৰিবলৈ আহিছা ডেভেলপমেন্ট বিলাক আমি পাৰা পক্ষত তোমালোকৰ নকৰো কোনবা এমচিলে হয়তো ভাবিলে আগৰ চৰকাৰৰ আৰু ইফালে উল্টি হৈ গল সো কবাত নহয় কবাত খিলিমিলি বিলাক হৈ আছে কিন্তু এই কথাবিলাক কোনো টেক্সট বুকত লিখা নাই যে খিলিমিলি হলে কি কৰিম মিস আন্ডাৰষ্টেণ্ডিং হলে কি কৰিম ভাইলেন্স হলে কি কৰিম হা হিংসা এটা হলে কি কৰিম এইবিলাক কোনো টেক্সট বুকত লিখা নাই আমি এমআইএল পঢ়িছো ইংলিশ পঢ়িছো পলিটিক্যাল সায়েন্স পঢ়িছো হিষ্ট্ৰী পঢ়িছো হয়নে কোনবা ফিজিক্স কেমিষ্ট্ৰি পঢ়িছে কোনো টেক্সট বুকত লিখা নাই যদি কিবা এটা সংঘাত হয় ইটো আমি কেনেকৈ সমাধান কৰিম ইয়াৰ কাৰণে আমাক সমাজখন বুজি পাব পৰা এটা গুণ লাগিব সমাজখন বুজি পাব লাগিব মানৱ ধৰ্মটো বুজি পাব লাগিব মানৱ জাতিটো বুজি পাব লাগিব তো এই কাৰণে আজি চাওক বিশ্বত গোটেই পৃথিৱীত মাজে যুদ্ধ নোৱা হয় আৰু যুদ্ধ হয় 2 বছৰে হৈ গল এতিয়া ইউক্ৰেইন আৰু ৰাছিয়া যুদ্ধ হৈ আছে আকৌ ইয়াৰ মাজতে এগেইন মানে ইজৰাইল আৰু আমাৰ এইটো হামাস আকৌ আন্দোলন আৰম্ভ হৈ গল গোটেই পৃথিৱীখন এনেকৈ ঘূৰি আছে মানে বুজিছেনে এণ্ড ৱাৰ পিছ এণ্ড ৱাৰ্ছ এইটো সংঘৰ্ষ আৰু নিৰ্মাণ তো এনেকুৱা এটা পৰিৱেশত তুমি ক'ত আছা নং বহা দङ সংঘৰ্ষৰ ফালে আছা না নিৰ্মাণৰ ফালে আছা যুদ্ধৰ ফালে আছা না পিছৰ ফালে আছা মেনুৱেল ফালে আছা না ডিজিটেলৰ ফালে আছা তুমি ইউ ফাইণ্ড your location where are you locate yourself where are you তুমি ক'ত আছা নিজকে খুদা যে তুমি ক'ত আছা মই কোনফালে আছো কোনোবা দিনা প্ৰশ্ন কৰি চাইছেনে মই কোনফালে আছো মই হাগ্ৰামা মহিলাৰিক বেয়া পাওঁ কিয় বেয়া পাওঁ মই যদি ৰাহুল গান্ধীক বেয়া পাওঁ কিয় বেয়া পাওঁ নৰেন্দ্ৰ মোদীক ভাল পাওঁ কিয় ভাল পাওঁ এই যুক্তিবিলাক নিজে ওলাব লাগিব তেতিয়া কি হ'ব তোমাৰ মেচিউৰিটিটো বাঢ়িব নংনি মেচিউৰিটিয়া বাঢ়িগন মই ব্লাইন্ডলি কোনো মোক সাপোৰ্ট দিব দিয়া নাই ডোন্ট সাপোৰ্ট ব্লাইন্ডলি কাৰণ ব্লাইন্ড সাপোৰ্টাৰে কালি হি উল্টাও কৰি দিব পাৰে বুঝছনে আকিলে আমি সবাইতো কোনো কাৰো কোনো নহয় আমি হাম হো তো কিয়া হাম হো তুম হো তো কিয়া তুম হো আমি সব আকিলে হয় কিন্তু ইয়াৰ মাজতে আমি একেলগে আছো একেলগে আমি দীঘলীয়া সময় যাব পাৰিম যেতিয়া উই উইল আন্ডাৰষ্টেণ্ড ইচ আদাৰ আমি এজনক বুজি পাম হয়নে আমাৰ যেতিয়া এজেন্ডাটো যেতিয়া এটা হ'ব কি এজেন্ডা কিহৰ কাৰণে আমি এক হৈছো why UPPL why not BPF why not BJP why not Congress why not GSP why not Trinamool why UPPL এই এজেন্ডাটো সবে বুজি পাব লাগিব নহলে ভাবিব যে এইটো প্ৰমোদ বড়োৰহে বস্তু কালি কোনবা এটা কৈ দিব এইটো প্ৰমোদ বড়োৰহে বস্তু ই চিপগিৰি কৰি খাই আছে টকা পইচা লুটি আছে উমুক তৰিয়া তুমুক আছে তোমাৰো সন্দেহ হ'ব হয়তো এনেকৈ কৰি আছে তো কেনেকৈ চলিব এটা এইটো হল এটা কালেক্টিভ লিডাৰশ্বিপ বিকজ উই আৰ ইন ডেমক্ৰেচিত কি আছে পিপুলছক ষ্ট্ৰং কৰিব লাগিব নিজে ষ্ট্ৰং হ'ব নালাগে পিপুলছক ষ্ট্ৰং কৰিব লাগিব পিপুলছক ষ্ট্ৰং কৰিলেহে ডেমক্ৰেচিটো জীয়াই থাকিব যদি অটোক্ৰেচি হ'ব লাগে বা যদি মানে ৰাজতন্ত্ৰ হ'ব লাগে তেতিয়া ৰাজাই সদায় শক্তিশালী হ'ব লাগিব আমি ৰাজতন্ত্ৰত নাই আমি গণতন্ত্ৰত আছো
Each one of us is important for all of us for everything. Each one of us, আমি সকলোৱে important for all of us, সকলোৰে কাৰণে প্ৰয়োজন for everything. আমি কোনো কাকো বাদ দি চলিব নোৱাৰো মানে বুজিছেনে আমি ভাবিয়ে থাকো মানে মই নহলে নহব মই নহলে নহব মই নহলে নহব কৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত কৈছে কৃষ্ণই কৈছিলে যে মই কুৰুক্ষেত্ৰৰ যুদ্ধ নকৰো কিয় মই ঘৰৰ মানুহবিলাক মাৰিম কৃষ্ণই অৰ্জুনে ঘৰৰ মানুহবিলাকক মাৰিব লাগিব নহয় যুদ্ধত কুৰুক্ষেত্ৰৰ যুদ্ধত তেতিয়া অৰ্জুনে ক'লে যে মই এইটো যদি পাপ হয় মোক কিয় পাপটো কৰাব বিচাৰিছে বুলি কৃষ্ণক সাৰ্চ কৰিছে যে তুমিতো ঈশ্বৰ তুমিতো প্ৰভু তুমিতো সব কিছু জানা তুমিয়ে বনাইছা গতিকে তুমি যে গম পালা যে মই যে ঘৰৰ মানুহবিলাকক ধনুকাৰেদি মাৰিম মোৰ যে ডাঙৰ পাপ লাগিব ইটো জানি ফলাই তুমি মোক কিয় মাৰিব দিছা তেতিয়া কৃষ্ণই তাক কৈছে যে তোমাক মই মানুহ মাৰিব দিয়া নাই তোমাক মই কাম কৰিব দিছো কাম কৰা এইটো এটা কাম যুদ্ধটো এটা কাম কৰা আৰু ইয়াৰ ফলটো তুমি নাভাবিবা ইয়াৰ ফলটো মইহে দিম আৰু তেতিয়া কৈছে तुम समाज में हो तुम में समाज नहीं है और ভিতৰত সমাজখন নাই বিটিআৰৰ 35 লাখ পপুলেশনৰ ভিতৰত ময়ো এজন অসমৰ 3 কোটি 30 লাখ 3 কোটি 50 লাখ জনসাধাৰণৰ ভিতৰত ময়ো এজন ভাৰতবৰ্ষৰ 140 কোটি মানুহৰ